হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালেই আছে। মই ভালেই আছোঁ। আজি মই আপোনালোকক দেখাব লৈছোঁ মোৰ গোলাপৰ পৰিচৰ্চা কেনেকৈ কৰোঁ। কেনেকৈ কি কৰোঁ, কেনেকৈ চাওঁ আৰু কিনো ফাৰ্টিলাইজাৰ দিওঁ তাৰ বিষয়ে অলপ ক'ম। ইয়াত দেখিছে ফুল ফুলি আছে। এই গোলাপৰ বহুত যত্ন কৰিব লাগে। ইয়াতে বেমাৰ পুটুককৈ লাগে। ভালকৈ চোৱা চিতা নকৰিলে গছকেইটা মৰি যায়। বচাবলৈ অলপ টান, সহজতে বচাব নোৱাৰি ইহঁতক। কেনেকৈনো মই ইহঁতক বচাই ৰাখিছোঁ। মই এইকেইটা গছ 2 বছৰ হৈ গ'ল। এতিয়া 2 বছৰীয়া গছ হয় মোৰ। আৰু ইয়াত এজোপা আকৌ 3 বছৰ হ'ল। এই মিনি গোলাপযোৰ 3 বছৰ হ'ল। ইহঁতক অক্টোবৰ মাহতে হাৰ্ড প্ৰুনিং কৰি দিব লাগে। তাৰপিছত যেতিয়া ফুলি থাকিব, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীলৈকে ফুলি থাকিব, তেতিয়া ইহঁতক পেঞ্চিং কৰি দিব লাগে। পেঞ্চিং কৰি দিলে য'ৰ পৰা পেঞ্চিং কৰিব তাৰপৰাই আকৌ নতুন ডাল এৰিব, তাত এৰি ফুল ফুলিব, আকৌ কলি মেলিব। তেনেহ'লে আহক তেতিয়াহ'লে মই দেখাওঁ কি পৰিচৰ্চা কি দিওঁ, কেনেকৈ ৰাখোঁ। মই গোলাপত দিবলৈ কি লৈছোঁ চাওক। ইয়াত লৈছোঁ 1 মুঠি লৈছোঁ মই বনমিল, এপচন চইল লৈছোঁ 1 চামুচ, NPK লৈছোঁ 50 গ্ৰাম, 1 চামুচ লৈছোঁ ফাংগিচাইড, ভাৰ্মি কম্পোষ্ট লৈছোঁ 2 মুঠিমান, আৰু DAP অলপমান DAP। এইকেইটা লৈছোঁ মই 7টা গছৰ কাৰণে। এইখিনি লৈছোঁ 7টা গছৰ কাৰণে। 7টা গছৰ কাৰণে মই এইখিনি মিলাই সিহঁতক দিম। কিন্তু আপোনাৰ বনমিলটো বেছি হৈ গ'লে আকৌ গছ মৰি যাব পাৰে। চবৰে এটা যিমানে আপুনি ৰাসায়নিক সাৰ দিয়ে তাৰে এটা সীমা আছে, জোখ আছে, জোখত দিব লাগিব। তাতকৈ বেছি দিলে গছজোপা মৰি যাব। আপুনি গোলাপ যদি লগাব বিচাৰে, আপুনি এনেকুৱা ছিজনত গোলাপ লগাবলৈ ভাল, লগাব পাৰে। আৰু সদায় গোলাপ বেছি ডাল থকা কিনিব লাগে চাই চিতি, আৰু তাক আনি পেলাই সদায় সৰু পটত ৰিপৰ্টিং কৰিব লাগে। প্ৰথম আনিয়ে ডাঙৰ পটত ৰিপৰ্টিং নকৰিব। কৰিলে গছজোপা বেছি বাঢ়ি যাব, ইয়াৰ ডালপাত বেছি নোলায়। আৰু গৰম দিনৰ ৰ'দত, যিটো কাঢ়া ৰ'দ থাকে গৰম দিনৰ, জুন, জুলাই, আগষ্ট মাহৰ যিবিলাক কাঢ়া ৰ'দ, তাৰ পৰা বচাব। তেতিয়া গছ বেয়া হৈ যায় গোলাপৰ। তেতিয়া আপুনি ধৰক 2-3 ঘণ্টা ৰ'দ পৰা জেগাত আনি থৈ দিব, জেগা সলাই দিব। আৰু ঠাণ্ডা দিনৰ গোটেই দিনৰ ৰ'দ পৰিলেও একো নহয়, ভাল হয় গছৰ কাৰণে। সাৰ প্ৰয়োগ কৰাৰ আগত আপুনি গছৰ গুৰিবোৰ এনেকৈ খুচৰি ল'ব, মাটিটো এনেকৈ চফ্ট কৰি ল'ব খুচৰি। তাৰপিছত গছৰ গুৰিত নহয়, গছৰ গুৰিৰ পৰা অকণ দূৰত আপুনি ফাৰ্টিলাইজাৰবিলাক প্ৰয়োগ কৰিব। আৰু যদি গছৰ গুৰিত দিয়ে তেতিয়াহ'লে গছজোপা মৰি যাব। অকণ দূৰত দিব লাগিব। আপুনি যেতিয়া ফাৰ্টিলাইজাৰ দিয়ে 15 দিন পিছে দিব। এনেকৈ বা এসপ্তাহ পিছে নিদিব। তেনেকৈ ঘনাই নিদিব, দিলে গছজোপা মৰি যাব। 15 দিন পিছেহে দিব লাগিব। 15 দিনৰ পিছত ধৰক আপুনি DAP দিলে, আকৌ 15 দিনৰ পিছত পটাছ দিলে, তেনেকুৱা আপুনি 15 দিনৰ পিছে যিকোনো দিব পাৰে। এপচন চইল কিন্তু গোলাপ ফুলৰ গছৰ কাৰণে বহুত ভাল। মই দেখোঁ মৰি যোৱা গছো জীয়া হৈ যায় এপচন চইলটো দিলে।
মই নিজেই দেখিছোঁ, প্ৰমাণ কৰিছোঁ মোৰ গছ এনেকুৱা হৈছিলে। একদম এপচন চইল দি মই বচাইছোঁ। এপচন চইল মাটিৰ লগত 1 চামুচ 10 ইঞ্চি টাবত 1 চামুচ এপচন চইল মিহলাই দিব আৰু গছজোপাত স্প্ৰে কৰি দিব। 1 লিটাৰ পানীত 1 চামুচ এপচন চইল লৈ পেলাই স্প্ৰে কৰি দিব এজোপা গছত। তেতিয়া গছৰ চাব বহুত তাৰ হেৰিবোৰ কি ডাল পাতবিলাক বহুত ধুনীয়া হয়, একদম কালাৰটো সেউজীয়া কালাৰ হৈ আহে। যেতিয়া দেখিব হালধীয়া পৰি গৈছে, বহুত গছবিলাক এনেকৈ হালধীয়া পৰি যায় পাতবিলাক গোলাপ ফুলৰ, তেতিয়া আপুনি এপচন চইল এনেকৈ যদি দি দিয়ে, তেতিয়া পাতকেইটা আকৌ সেউজীয়া হৈ যাব, ৰংটো সলনি হৈ যায়। এনেকুৱা মোৰ গছ এলত হৈছিলে। এতিয়া মই এনেকৈ কৰোঁতে গছজোপা ধুনীয়া হৈ গৈছে। মৰি যোৱা গছো জীয়া হৈ যায় তেনেকৈ। এপচন চইলটো আপোনালোকে যোনে গাৰ্ডেনিং কৰে এপচন চইল ৰাখিবই আপোনালোকে। বহুত গছ মৰি যোৱা গছ জীয়া কৰি দিয়ে। গছৰ ৰংটো অলপ সলনি হোৱা দেখিলে আপুনি এপচন চইল মাটিৰ লগত মিহলাই দি দিব আৰু পানীৰ লগত মিহলাই স্প্ৰে কৰি দিব, গুৰিত অলপ দি দিব, ধুনীয়া হৈ যায় গছ। গছৰ গুৰিত ফাৰ্টিলাইজাৰ দিওঁতে সদায় মাটিটো এনেকৈ চপাই বা আপুনি আঁতৰাই ল'ব পাৰে, এনেকৈ চপাই তো ইয়াতে এনেকৈ দূৰতে এনেকৈ দি দিব। তাৰপিছত এইফালে মাটিখিনি আকৌ একেবাৰে ঢাকি আকৌ এইটো চাইডৰ পৰা মাটিখিনি অকণ আঁতৰাই, এইখিনি আঁতৰাই এইফালেও দি দিব। বন মিলে লাহে লাহে কাম কৰে, কিন্তু বহুত ধুনীয়া ৰিজাল্ট বন মিলৰ। কিন্তু খুব বেয়া গোন্ধ। এইবিলাক গা পা ধোৱাৰ আগতেই কৰি লেতেৰা কামবোৰ কৰিব লাগে। মই তেনেকেই কৰোঁ। লেতেৰা কামবোৰ যেতিয়া মাটিতে চুওঁ, তেতিয়া মই আগবেলাতেই কৰোঁ। কৰি পেলাই যাতে মই গা ধুই লেতেৰা চুব নালাগে আৰু এনেকৈ কৰিব। আৰু এসপ্তাহ পিছে পিছে নিম অইল স্প্ৰে কৰি থাকিব, নহ'লে ইয়াত পোক পতংগবোৰে গোটেই পাত চাত খাই দিয়ে। মকৰাই বাঁহ দিয়ে, মকৰাই বাঁহ দিলেও গছবোৰ বেয়া হৈ যায়। মই আপোনালোকক দেখাই আছোঁ। এইখিনিতে চাওক, এইটো দেখিছে, এইটো ইয়াত এটা, আকৌ এইয়া এইফালে আছে। এইটো দেখিছে, এইটো গছৰ দেখাত এনেকুৱা লাগিছে যে কিবা গছৰ গোলাপ ফুল গছৰে নেকি, কিন্তু নহয়, এডাল পোক হয়। এই চাওক, এইটো পোক হয়। সেইকাৰণে এইবিলাক সদায় চেক কৰি থাকিব লাগে, এইবিলাক আঁতৰাই দিব লাগে। এইবোৰ গছত লাগি গ'লেই গছ আৰু বেয়া কৰি দিয়ে, গোটেই গছ বৰবাদ কৰি দিয়ে। এয়া তো লাগি আছে, চাওক। গোটেই গছ গছনি খাই দিয়ে। আৰু লাগি আছে, মই দেখাই আছোঁ চাওক। এই কলিডালত গোলাপৰ কলিবোৰ বেয়া কৰি দিয়ে। এই আছে, এই পৰি গ'ল, এইটো বেয়া কৰি দিছে। ফুলৰ কলিবিলাক বেয়া কৰি দিছে, ফুলৰ কলি চব বেয়া কৰি দিছে। এয়া খাই পেলাই কেইদিন ধৰি চোৱা চিতা কৰা নাই, চব বেয়া কৰি দিছে। সেইকাৰণে সদায় চেক কৰি থাকিব আৰু নিম অইল এসপ্তাহ পিছে পিছে নিম অইলটো স্প্ৰে কৰি থাকিলে হ'ল। এনেকৈ গৰম দিনৰ ৰ'দৰ পৰা বচাক। 15 দিন পিছে পিছে ফাৰ্টিলাইজাৰ দিয়ক। কিচেন কম্প'ষ্ট তাৰ লিকুইডটো বহুত ভাল, সেইটো দিব পাৰে। চাব কিমান ভাল ৰিজাল্ট পাব আপুনি। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এটা কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।